মই নাজানো এই প্ৰশ্নটোৱে আপোনাক মনত আঘাত দিব বুলি মই নাভাবোঁ, কিন্তু মই তথাপি সুধিব বিচাৰিছোঁ ৰাইজৰ কাৰণে। আপুনি যি মনলৈ প্ৰশ্ন আহিছে আপুনি সোধক, আপোনাক খোলা মনেৰে সোধক। মোৰ তেনেহ'লে এইটো প্ৰশ্ন যে আপুনি কৈছে আপোনাৰ জীৱনৰ প্ৰত্যেকটো চেলেঞ্জে আপুনি একচেপ্ট কৰিছে, কিন্তু মই আপোনাক কথা দিছোঁ, এটা কথা সুধিব বিচাৰিছোঁ যে এটা চেলেঞ্জ আপুনি কেতিয়াও একচেপ্ট কৰা নাই। কওকচোন। আমাৰ প্ৰত্যেকজন দৰ্শকে প্ৰত্যেকটো মুহূৰ্তত চেনেলসমূহ চাই থাকে, আৰু চেনেলৰ মাজত কোনটো চেনেলৰ লগত কাৰ কথাৰ কথা কটি আমাতকৈ বেছি আমাৰ দৰ্শকসকলে জানে। মই ক'ব বিচাৰিছোঁ কোনটো চেলেঞ্জৰ কথা। এইটো হৈছে যদি দৰ্শকসকলেও বিচাৰিছে, আন এজন এনেধৰণৰ প্ৰবল প্ৰতাপী ৰাজনীতিবিদ আছে, যিজন ৰাজনীতিবিদে সদায় কয় যে নিতুমণি শইকীয়াৰ লগত এটা অ'পেন চেলেঞ্জ, এটা লাইভ টক শ্ব'ত বহিব লাগে। তেওঁ হৈছে সকলোৰে চৰ্চাৰ এজন ব্যক্তি, হিমন্ত বিশ্ব শৰ্মা। আমি আজিৰ ডেটলৈ নিতুমণি শইকীয়াক হিমন্ত বিশ্ব শৰ্মাৰ লগত এটা লাইভ টেলিকাষ্টত কিয় দেখা নাই? এই চেলেঞ্জটো কিয় আপুনি একচেপ্ট কৰা নাই? চেলেঞ্জ একচেপ্ট কৰা নকৰাৰ কথাটো এজনৰ ওপৰত নিৰ্ভৰ নকৰে, দুজনৰ লগত কথা। মই আপুনি সুধিছে কাৰণে মই কওঁ, মই হিমন্ত বিশ্ব শৰ্মাৰ ইণ্টাৰভিউ বিচাৰি মই নিজে তেখেতক SMS কৰিছিলোঁ বহুদিনৰ আগত, কিন্তু তেখেতে কোনো মোক উত্তৰ নিদিলে। এবাৰ নহয়, মই দুবাৰ SMS কৰিছোঁ। আৰু যিটো সময়ত মই বিচাৰিছিলোঁ তেখেতৰ লগত মোৰ একো বেয়া সম্পৰ্ক নাছিল। মই এতিয়াও মোৰ বেয়া সম্পৰ্ক নহয়। মানুহে ভাবেহে আপুনি যি ধৰণে কথাটো কৈছে এইটো সকলোৱে মোক কয়, আৰু মানুহে ভাবি লয় যে তেখেতৰ লগত মোৰ কিবা এটা শত্ৰুতা আছে। এইটো কিন্তু ভুল ধাৰণা। তেখেতৰ লগত মোৰ একো শত্ৰুতা নাই। এটা সময়ত তেখেতৰ মই একেলগে বহুত ঘনিষ্ঠ হোৱা মানুহ বা মই সুযোগ পাইছিলোঁ, সেইটো মই স্বীকাৰ কৰোঁ। আৰু মই খোলাকৈ আপোনাক কৈছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ মই কেতিয়াও শত্ৰু নহয়। মই তেখেতৰ এগৰাকী শুভাকাংক্ষী। মই তেখেতৰ বিৰোধিতা কৰোঁ কোনবিলাক কামৰ, যিবিলাক তেওঁ নকৰিলে তেওঁৰ কাৰণেও ভাল হ'লহেঁতেন, আমাৰ ৰাজ্যখনৰ কাৰণে ভাল হ'লহেঁতেন। তেওঁ নিজৰ শত্ৰু তেওঁ নিজেই বুলি হোমেন বৰগোহাঁই ছাৰে কৈছিল, আৰু সেইটো মই বিশ্বাস কৰোঁ। মই সেইখিনি কথাৰহে বিৰোধিতা কৰোঁ, যিখিনি তেওঁ অলপ নিজৰ মুখখন চম্ভালি যদি কথাবোৰ ক'লেহেঁতেন, তেওঁ যদি বডি লেংগুৱেজটো অলপ ঠিক কৰিলেহেঁতেন, এতিয়াই তেওঁ বহুতৰ কাৰণে আদৰ্শ, তেতিয়া তেওঁ বিৰোধিতা কৰা মানুহেই নাথাকিলেহেঁতেন। মই মোৰ চেনেলতে মই তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি মই তেখেতক কৈ থৈছোঁ যে ঠিক আছে, আপোনাৰ চেলেঞ্জ মই গ্ৰহণ কৰিছোঁ। আৰু তেখেতে কৈছিল যে আহক খানাপাৰা জজ ফিল্ডৰ কথা কৈছিল। মই তেতিয়াই কৈছিলোঁ দেখোন যে ঠিক আছে, ময়ো জজ ফিল্ডলৈ যাম, তেখেতো জজ ফিল্ডলৈ আহক, বা তেখেতো খানাপাৰালৈ আহক, ময়ো খানাপাৰালৈ যাম। অ'পেন ডিবেট হওক, মই মোৰ যুক্তিখিনি দিম, তেখেতে তেখেতৰ যুক্তিখিনি দিব। মইতো মোৰ নিজৰ টেলিভিশ্যন চেনেলত তেখেতৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিলোঁ, যিটোত তেওঁ নিজৰ ৰাজনৈতিক সভাত গোটেই 20 মিনিট সময় মোক মোটামুটি গোৱাল গালি পাৰিছিল। লতাশিলত অমৰজ্যোতি চৌধুৰী ছাৰেও আবৃত্তি কৰিছিল, বেলেগেও আবৃত্তি কৰিছিল, কিন্তু তেখেতেতো অকল আবৃত্তিকাৰ হিচাপে মোকহে টাৰ্গেট কৰি লৈছিল। অজিত ভূঞা ময়ে গৈ গাখীৰ খুৱাইছিলোঁ নে পানী খুৱাইছিলোঁ, তেওঁতো চোৰাংচোৰাগিৰি কৰি পেলাই সেয়াও তেওঁ ৰাজহুৱা কৰিছে, আমি গাখীৰ খোৱা সম্পাদক বুলি কয়। তাৰপিছত মই যিটো শ্ব' কৰিছিলোঁ সেইটোততো মই তেখেতক কৈছোঁৱেই ক'বলগীয়াখিনি। এতিয়াও মই আপোনাক কওঁ যে মই তেখেতৰ লগত বহাত মোৰ একো আপত্তি নাই। মই বিচাৰিলে নহ'ব নহয়, তেওঁতো আহিব লাগিব। তেখেতকতো মই বিচাৰিছোঁ দুবাৰকৈ SMS দি। তেওঁ যেতিয়া নাই অহা, মই তেওঁক কেনেকৈ ধৰি আনিম? সেইটো মই একচেপ্ট কৰা নকৰা কথাটো ক'ৰ পৰা আহিলে? কথাটো তেনেকুৱা যে মই তেখেতক কৈছোঁ, আৰু মই আপোনাক সঁচা কথা কৈছোঁ এইটো, যে তেখেতে মোক ৰিপ্লাই নিদিলে কিন্তু, আৰু মই সেইখিনি স্পষ্টকৈ লিখিও দিছিলোঁ। আপোনাৰ জৰিয়তে আমি সেই ভিতৰুৱা কথাখিনি গম পালোঁ।